নমস্কাৰ সকলোকে মোৰ এই চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছো প্ৰকৃতি বিজ্ঞান ভ্ৰমণ মনোৰঞ্জনৰ মোৰ এই চেনেল সঞ্জয় বৰুৱাত আজি আপোনালোকক কিছুমান তথ্য দিম ৰাস্তাৰ বিষয়ে আসলে পকা ৰাস্তাৰ বিষয়ে মই কিছুমান কথা কম আপোনালোকে কেতিয়াবা মন কৰিছেনে পকা ৰাস্তাবোৰ প্ৰায় ব্ল্যাক অৰ্থাৎ কলা কালাৰৰ হয় তাৰ সঠিক কাৰণটো কি এই বিষয়ে জানিবলৈ আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো অলপ চিত্ৰত দেখুৱাৰ ধৰণে ৰাস্তাটোৰ যেটো এটা কলা কলা প্ৰলেপ দেখিছে সেই প্ৰলেপটোকে আমি asphalt বুলি কওঁ এই asphalt-ৰ কাৰণে ৰাস্তাবিলাকৰ যেটো কালাৰ সেই কালাৰটো সাধাৰণতে আমি কলা দেখিবলৈ পাওঁ ইয়াক asphalt বুলি কোৱা হয় এতিয়া হয়তো প্ৰশ্ন হ'ব পাৰে যে আমি বেছিভাগ ৰাস্তাই asphalt-ৰ ৰাস্তাই কিয় দেখিবলৈ পাওঁ কংক্ৰিটৰ ৰাস্তা খুব কম দেখা পোৱা যায় asphalt-ৰ ৰাস্তাৰ তুলনাত ইয়াৰ প্ৰধান কাৰণটো হৈছে asphalt-ৰ যি ৰাস্তা হয় সেই ৰাস্তা এনভাইৰনমেন্ট ফ্ৰেন্ডলি হয় অৰ্থাৎ পৰিৱেশ অনুকূল এনভাইৰনমেন্ট ফ্ৰেন্ডলি আৰু ৰিসাইকেলেবল হোৱাবে এই ৰাস্তাৰ আমি বেছি উপযোগী হয় সাধাৰণতে গলি বা কিছুমান সৰু সৰু ভিতৰুৱা জাগাৰ যিবোৰ ৰাস্তা সেইবিলাকতহে আমি সাধাৰণতে এই কংক্ৰিটৰ ৰাস্তাসমূহ দেখিবলৈ পাওঁ আৰু বহুত দীঘলীয়া হাইৱে বা দীঘলীয়া ৰাস্তা যিবোৰ আছে সেইবিলাকত প্ৰায় আমি asphalt-ৰ যিবোৰ ৰাস্তা সেইবিলাকে দেখা পাওঁ কংক্ৰিটৰ ৰাস্তা আমি দেখা নাপাওঁ নাই বুলি ক'লেও ভুল নহয় খুব কম হয় কংক্ৰিটৰ ৰাস্তাবোৰ যদিও কংক্ৰিটৰ ৰাস্তাবোৰ asphalt-ৰ ৰাস্তাতকৈ বেছি খৰচী বা বেছি দামী হয় তথাপিও asphalt-ৰ যিবোৰ ৰাস্তা সেই ৰাস্তাবোৰৰ ভ্যালুটো কংক্ৰিটৰ ৰাস্তাতকৈ অলপ বেছি হয় ইয়াৰ মূল কাৰণসমূহ যদি আমি ফাহিয়াই চাওঁ তেনেহলে আমি দেখিম asphalt-ৰ ৰাস্তাত বহুত বেছি ওজন থকা যান-বাহনৰ যেটো ওজন সেই ওজনক asphalt-ৰ ৰাস্তাই সহন কৰিব পৰা ক্ষমতা থাকে সূৰ্যৰ যে ভীষণ উত্তাপ সেই উত্তাপো asphalt-ৰ ৰাস্তাই সহজে গ্ৰহণ কৰি ল'ব পাৰে আপোনাৰ ঘৰৰ কাষৰ যেটো asphalt-ৰ ৰাস্তা সেই ৰাস্তাটোৰ যিখিনি asphalt-খিনি আমি পুনৰাই উঠাই গলাই মেচিনত ভৰাই গলাই পুনৰাই আমি ৰোড নিৰ্মাণ কৰাৰ কাৰ্যত সেই ৰাস্তাটোৰ asphalt-খিনি ব্যৱহাৰ কৰিব পাৰোঁ লাগিলে হেয়া 10-20 বছৰ যিমানে পুৰণি নহওক কিয় তো এয়া আছিল asphalt-ৰ বিষয়ে আৰু ৰোড কলা হোৱাৰ বিভিন্ন কাৰণটো তেনেহলে আমি ভিডিঅ'টো এতিয়া ইমানতে সামৰিলোঁ পুনৰ লগ পাম একেলগে তেতিয়ালৈ বিদায়